নিশা চুৰি কৰিও ঘৰলৈ নিব নোৱাৰিলে চুৰি সামগ্ৰী পুৱতি নিশা পথচাৰী দেখি ভয়তে দৌৰি পলাল দুই চোৰ লখিমপুৰৰ লালুকত চোৰে এৰি গ'ল বাইক চাইকেলসহ চুৰি সামগ্ৰী কথাতেই আছে নহয় বিধিয়ে দিলেও বিধাতাই নিদিয়ে লখিমপুৰৰ লালুকত তেনে দশাই হ'ল দুই চোৰৰ নিশা লালুকৰ কেইবাখনো দোকান মানুহৰ ঘৰত চুৰি কাৰ্য চলাই চুৰি সামগ্ৰী লৈ ঘৰলৈ যাব নোৱাৰিলে চোৰে চুৰি কৰি আহোঁতে সন্মুখত পথচাৰী দেখি ভয়তে বাইক চাইকেল আন সামগ্ৰী পথতে এৰি দৌৰি পলাল দুই চোৰ লালুকৰ কেইবাখনো দোকান আৰু ঘৰত চুৰি কৰি চোৰে লৈ আনিছিল এইসমূহ সামগ্ৰীৰ লগতে বাইক আৰু চাইকেল খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত এটো কিসমিস রাম রাম এটো সুপারি নিশ লাখ কই কাবা দোকানৰ মাইলো এটো সাদা লাখ কাৰোবাৰ সাজাৰো মাৰি দিলে কাৰোবাৰ সাজা এই সাজা ঠিক সুৰ গলাই দেই লগত এটো আছিল লগত এটো আছিল Yes. গোটেই খুচা পইচা মাৰিলে গোটেই খুচা পইচা মাৰিলে এইটো আপুনি নিজৰ ক্ষেত্ৰত কৈ দিয়ক এই চাইকেল এটা আছে এইপিনে খাই দিয়ক এই চাইকেলটো আছে কাৰ চাইকেল নাজানো এইটো এই চাইকেলটো খুজি গ'ল আৰু বাইক এখনো আছে এই ৰাজীৱুলৰ বাইক নাজানো কাৰ ভাই এতিয়া গম পাম কিচমিচি ফচি গ'ল চুপাৰী ফচি গ'ল এতিয়া পুলিচ আহিবতো পুলিচক ফোন কৰিলে পুলিচ আহিল তোমাৰ হয় নহয় হয় হা বাইকখন মোৰ হয় তোমাৰ বাইক হয় কেনেকৈ চুৰ হ'ল ৰাতি 2টামান বজাত মই আকৌ পেচাব কৰিব আহি কিনে বাহিৰত গোটেইখিনি চাই কিনে পিছত গৈ কিনে হৈছোঁ মই তোমাৰ বাইক আৰু মই গোটেই ৰাতি টোপনিও নাই 2টা বজালৈকে বাইক আছে 2টা বজালৈকে বাইক আছে 2টা বজাৰ পিছতে নাই এই আপোনাৰ ধৰক ভয় লাগি গ'ল মোৰ আজি গেটখন মানে কি হ'ল আপোনাৰ এই হেৰি ৰড দি কেনে পুতি থোৱা আছিলে আৰু হেৰি দি কেনে বান্ধি কেনে থোৱা আছিলে এই চিচি কেমেৰা আছে নাই চিচি কেমেৰা আছে আমাৰ ৰাজেশ দাৰ তাত আমি চাব লাগিব এইটো কাম কৰা মানুহ কানেকশ্যন হ'ব পাৰে মুছলিম ল'ৰা আছে নেকি মুছলিম ল'ৰা নাই মোৰ চাইডত মুছলিম ল'ৰা নাই আছে এটাই নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ